কিন্তু মই দেখা সপোনটো যে বৰ ভয়ানক আছিল ৰাণী সপোন মনৰ এটা কেৱল ভ্ৰমহে সপোনৰ কথা বিশ্বাস কৰা মানে হং ভ্ৰান্তিৰ সমুদ্ৰত নিজকে ডুবাই দিয়া সেইবাবে হৃদয়ৰ দুৰ্বল আৱেগ পৰিহাৰ কৰি আপুনি সপোনৰ কথা পাহৰিবলৈ চেষ্টা কৰকচোন ৰাণী মোক ৰাজকীয় সাজ পোছাকে সজাই তোলা হ'ল সঁচা কিন্তু ৰাজকাৰ্য কেনেকৈ চলিছে মইতো একোৱেই নাজানো আপুনি ৰাজকাৰ্য একো নাজানিলেও মোৰ দেউতাই সকলো নিয়াৰিকৈ চলাই যাব আপুনি মাত্ৰ সিংহাসনত বহি থাককচোন ৰাণী মোক ৰজা পাতিলে সঁচা কিন্তু মোক শান্তিৰ দিন কটাবলৈ নিদিলে ইফালে ৰাজ্যৰ উপযুক্ত কোঁৱৰসকলে বিদ্ৰোহ কৰিব লাগিছে আনফালে টংখঙীয়া ফৈদৰ বাহুবলী খদাপানীক আজি পৰ্যন্ত ধৰিব পৰা নাই এইবোৰ কাৰণত আপুনি মোৰ ভব নালাগে নহয় স্বৰ্গদেউ ৰাজ্যৰ বিষয়াসকলে এই কাম কৰিব কিন্তু ইমান বাহুবলী গদাপানীক ধৰিব পাৰিবনে তেনেহলে আপুনি চাওদাংবৰক কাহানি দিক নিদিয়ে কিয় চাওদাংবৰুৱা গদাপানীৰ বাতৰি কি গদাপানীক বিচাৰি থকা হৈছে স্বৰ্গদেউ বিচাৰি থকা হৈছে তাৰ মানে গদাপানীক বিচাৰি পোৱাই নাই তোমালোকে ৰাজসাধ্য অৱহেলা কৰিছা ইয়াৰ পৰিণাম কিন্তু অতি ভয়ংকৰ স্বৰ্গদেউ গদাপানীক বিচাৰ কোনো ঠিকনা পোৱা নাই স্বৰ্গদেউ তেন্তে গদাপানী পলাল হ'ল ৰাণী তোমাৰ দেউতাই মোক ৰজা পাতিলে হয় কিন্তু মোক শান্তিৰে কটাবলৈ নিদিলে তোমাৰ দেউতাৰ চক্ৰান্তত পৰিয়ে মই মোৰ আহোম কোঁৱৰসকলৰ নিধন যজ্ঞ পাতিছো পলান নবগিব স্বৰ্গদেউ চাওদাংবৰুৱা তুমি য'তেই নোপোৱা গদাপানীক ধৰি আনিবা যোৱা চাওদাংবৰুৱা তুমি গদাপানীক ধৰি আনিবই লাগিব জিয়া দেখ ৰাজমাতা স্বৰ্গদেউ আপুনিও শুই থাকক স্বৰ্গদেউ মোৰ কোলাতে টোপনি যাওক লিগিৰিহঁত তোমালোকে গীত গাই গাই স্বৰ্গদেউক টোপনি আনিবলৈ চেষ্টা কৰাচোন আহক স্বৰ্গদেউ বহক
বৰফুকন ডাঙৰীয়া, গদাপাণিক কিয় আজি পৰ্যন্ত ধৰিব পৰা?
হাজাৰ হাজাৰ চাওৰাং নিয়োগ কৰিও গদাপানীক ধৰিব নোৱাৰাটো আচৰিত কথা বাৰু ফুকন ডাঙৰীয়া। পণ্ডিত তাকেই কৈছে স্বৰ্গদেউ। ইমানবোৰ সৈন্যৰ চকুত ধৰি দি গদাপানী পলাই ফুৰিছে। ইয়াত নিশ্চয় কোনোবা ৰাজ বিষয়ে জড়িত হৈ আছে স্বৰ্গদেউ। বৰগোহাঁই ডাঙৰীয়া, যদি কোনোবা বিষয়া জড়িত হৈ আছে তেনেহ'লে অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰক। ৰাজদণ্ডৰে দণ্ডিত কৰোৱাই সেই বিষয়াৰ ওপৰত বিচাৰ কৰক বৰগোহাঁই ডাঙৰীয়া। অনাহকত কোনোবা বিষয়াক সন্দেহ কৰিলে ৰাজসভাত আন্তঃমন্ত্ৰালয় কৰা আছে। এই ক্ষেত্ৰত বস্তুৰ মানসিকতাৰে আগবাঢ়ি যোৱাটো উচিত হ'ব ছাৰ। দিনে ৰাতিয়ে গদাৰ চিন্তাই মোক অস্থিৰ কৰি তুলিছে। ৰাতি টোপনি নাহে, অলপ টোপনি গ'লে সপোনত কাল সৰ্পই খেদি আহে। সপোনত কাল সৰ্প, দিঠকত ষড়যন্ত্ৰ। বৰফুকন ডাঙৰীয়া, বৰফুকন ডাঙৰীয়া, আপোনালোকে মোক ৰজাপতিৰ ৰং চাইছে নহয়? ৰং চোৱা নাই স্বৰ্গদেউ। আপোনাৰ হিংসাখন নিষ্কণ্টক কৰিবলৈহে হাত ঘড়ী আহোম কোঁৱৰসকলক অংগক্ষত কৰিবলৈ আদেশ দিয়া হৈছে। হয়তো অলপ পলম হ'ব পাৰে, অৱশ্যে আপুনি বহু কথাই নুবুজিব। কাৰণ আপুনি ৰজা হ'লেও আপোনাৰ মনটো যে তেনেই লৰামতীয়া। বৰফুকন ডাঙৰীয়া, আপোনালোকে মোক লৰামতীয়া বুলি কৈ বাৰে বাৰে অপমান কৰি আহিছে। মই যদি ৰাজ সিংহাসনৰ অধিকাৰী হৈ ৰাজকাৰ্য চলাবই নাপাওঁ, ৰাজকাৰ্যৰ বিষয়ে একোৱেই নাজানো, তেনেহ'লে মই এতিয়া ৰাজ সিংহাসন ত্যাগ কৰিম। ৰাজসিংহাসনৰ মৰ্যাদা ৰাখিবলৈ আপুনি ৰাজসিংহাসনত বহিবই লাগিব। এনে কাম নকৰিব স্বৰ্গদেউ, এইবোৰ অমংগল কাম হ'ব স্বৰ্গদেউ। স্বৰ্গদেউ, আপুনি সিংহাসনত বহক, কিয়নো এয়া মোৰ আদেশ। কিয়নো আপুনি মোৰ ৰজা হ'লেও সম্বন্ধত জোঁৱাই। আবেগৰ বশৱৰ্তী হৈ সিংহাসন ত্যাগ নকৰিব। বহক। বৰগোহাঁই ডাঙৰীয়া, স্বৰ্গদেউ! লৈ আহে নেকি? বহক, বহক। কিন্তু মই যে ৰাজকাৰ্য একোৱেই নাজানো বৰগোহাঁই ডাঙৰীয়া। ৰাজকাৰ্যৰ মূল্য এয়াই নেকি বৰগোহাঁই ডাঙৰীয়া? স্বৰ্গদেউ চুকাফাৰ পবিত্ৰ সিংহাসনক, পবিত্ৰ ভূমিক মই বাৰু কলুষিত কৰা নাইনে? স্বৰ্গদেউ, আপুনি মিছাতে পলম নবকিব। স্বৰ্গদেউ মনটো আজি ভাল লগা নাই যেন পাওঁ। অলপ মনোৰঞ্জনৰ ব্যৱস্থা কৰিলে কেনে হয় বৰগোহাঁই ডাঙৰীয়া? তেজৰ ডোঙাৰে আকৌ খেলাটো উচিত হ'ব যেন বৰফুকন। এয়া যেতিয়া বৰফুকনৰ নিৰ্দেশ, নিশ্চয় ভালে হ'ব দিয়ক। তেন্তে সেয়ে হওক। লিগিৰীসকল, লিগিৰীসকল, তোমালোকে নৃত্য গীতেৰে স্বৰ্গদেউক মনোৰঞ্জনৰ ব্যৱস্থা কৰা। স্বৰ্গদেউ ওলালে বাছৰাৰ মুখলে, ও দুলিয়াই পাতিলে
লিখিলে হনৰা জাঙে গাতে গুম সেঙে ওই স্বর্গদে ওলালে বাছরার মুখলে স্বর্গদে ওলালে বাছরার মুখলৈ দুলিয়াই পাতিলে দুলা কানজি লিখিলে নৰা জাঙে পায় কানজি লিখিলে নৰা জাঙে পায় গাতে গুম সেঙৰে চোলা গাতে গুম সেঙৰে চোলা গাতে গুম সেঙৰে চোলা গাতে গুম সেঙৰে আঁতৰি যা কোনো নৃত্য গীতে মোক সুৰক্ষিত কৰিব নোৱাৰে গদা পানীক ধৰিব ন পৰ্যন্ত মোক কোনো কথাই শান্তি দিব নোৱাৰে গদা পানী ধৰিবই লাগিব প্ৰয়োজন হ'লে আৰু 1000 চাউদং নিয়োগ কৰি হ'লেও গদা পানী ধৰিবই লাগিব গদা পানীক ধৰিব ন পৰ্যন্ত মোৰ চকুলৈ টোপনি নাহে বৰফুকন ডাঙৰীয়া স্বৰ্গদেউ অনুমতি সাপেক্ষে গদাৰ বাতৰি সুধিবৰ বাবে জয়মতীক ৰাজচৰালৈ আনিলে কেনে হয় বৰগোহাঁই ডাঙৰীয়া এগৰাকী অবলাক ৰজাক বিচাৰৰ বাবে ৰাজচৰালৈ অনাটো উচিত নহ'ব বুলি আনে নাজানিলেও গদাৰ বাতৰি জয়মতীয়ে নিশ্চয় জানে গতিকে গদাৰ বাতৰি উলিয়াবলৈ জয়মতীক ৰাজসভালৈ আনিলে কোনো অন্যায় কাম নহ'ব স্বৰ্গদেউ কোনোবা পুৰুষে যদি ৰাজ দৰবাৰত অন্যায় কৰিছে তেনেহ'লে ভোজনৰ ওপৰত বিচাৰ হোৱাটো প্ৰত্যেকৰে কাম্য কিন্তু গিৰিয়েকৰ অপৰাধত এগৰাকী নাৰীক বিচাৰলৈ অনাটো কাপোৰ খালি কৰা নহ'বনে স্বৰ্গদেউ আনকি আহোম ৰাজ্য আৰু ৰাজ বিষয় আৰু স্বৰ্গদেউৰ বাবে অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা হ'ব স্বৰ্গদেউ বৰগোহাঁই ডাঙৰীয়া যি গদাৰ বাবে আজি স্বৰ্গদেউ বিপদাপন্ন অৱস্থা তেনেস্থলত জয়া কান্দি গদাৰ বাতৰি সোধাটো কোনো অন্যায় কাম নহ'ব কিন্তু অতিকৈ বিপদজনক হ'ব যেতিয়া গদাই গুপ্তভাৱে ষড়যন্ত্ৰ কৰি ৰাজ দৰবাৰত অমংগলৰ সূচনা কৰে গতিকে জয়মতীক ৰাজসভালৈ আনিবই লাগিব স্বৰ্গদেউ নিশ্চয় অহম ইতিহাসত অতি কলংকিত অধ্যায় হৈ ৰ'ব বৰফুকন ডাঙৰীয়া আনবোৰ কাম আপোনাৰ ইচ্ছামতে কৰা হৈছে কিন্তু ভিতৰৰ বোৱাৰী এগৰাকী বাহিৰলৈ আনি আপুনি ৰাজ দৰবাৰত অপমান কৰিব নোৱাৰে বিশেষকৈ কোনো নাৰীৰ ওপৰত বল প্ৰয়োগ কৰাটো কোনো জ্ঞানী লোকৰ কাম হ'ব নোৱাৰে বৰফুকন ডাঙৰীয়া বৰগোহাঁই ডাঙৰীয়া স্বৰ্গদেউ আপুনি ৰজা আৰু প্ৰজাক ভালদৰে লালন পালন কৰাটো হ'ল আপোনাৰ কৰ্তব্য আপুনি এই কাম কৰিবলৈ নিদিব অনুমতি নিদিব স্বৰ্গদেউ বৰগোহাঁই ডাঙৰীয়া জুই জ্বলি হাতৰ মুঠি পালেহি অথচ জুই এৰিব পৰা নাই নহয় ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব
এবাৰ ভাবি চাইছেনে চাওদাং বৰুৱা চাওদাং বৰুৱা গদাপানীক ধৰিবৰ বাবে এতিয়া আৰু 1000 চাওদাং নিয়োগ কৰা হাবি বন পৰ্বত পাহাৰ পিট পিটকৈ বিচাৰি হলেও গদাপানীক জীয়ই জীয়ই ধৰিবই লাগিব যি গদাই আজি গোটেই আহোম ৰাজ্য তুলপাৰ লগাইছে সেই গদাক যিকোনো পকাই ধৰিবই লাগিব চাও সি ক'ত পলাই হাৰে আৰু শুনা কালিলৈ ভিতৰত জয়মতীক ৰাজসভালৈ আনিব লাগিব গদাপানী কলৈ গৈছে জয়মতীয়ে নিশ্চয় জানে এটা সামান্য তুংথুঙীয়া ফৌজৰ লৰাৰ বাবে আজি গোটেই ৰাজ্য অস্থিৰ ৰবিৰ সি বাহুবলী হ'ব পাৰে কিন্তু আমাৰ চাওদাঙৰ চকুত ধুলি দি পলাই ফাৰিবলৈ সি মায়াবীতো নহয়